হেল্ল' বন্ধুসকল, আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগত কৰিছোঁ। এই ব্লগটো কৰিছোঁ মই আপোনাৰ হায়দৰাবাদৰ পৰা, মানে লোকেশ্যনটো হায়দৰাবাদৰ হয়। আৰু এই ব্লগটো হৈছে আপোনাৰ হোলীৰ দিনা ৰাতি, মানে ইয়াত হোলীৰ দিনা ৰাতি সকলোৱে এনেদৰে ওলাই আহে। দেখিছেনে, এয়া সকলোৱে এনেকৈ ওলাই আহে আৰু সকলোৱে ইজনে সিজনক ৰং লগাই, মানে ইয়াত হোলী ৰাতিয়ে খেলে, মানে ইজনে সিজনক ৰং লগাই আৰু জুই টাপ লৈ আনন্দ কৰে। জুই টাপ মানে ক'লোঁ যে আপোনালোকক, মানে আমাৰ যেনেকৈ মাঘৰ বিহুত ৰাতিপুৱা টাইমত মেজি জ্বলায়, ইয়াত আকৌ হোলীৰ আগদিনা ৰাতি এনেকৈ মেজি জ্বলাই সকলোৱে আহি ইয়াত সেৱা কৰে আৰু ৰং লগাই ইজনে সিজনক ফূৰ্তি কৰে। আমাৰ যেনেকৈ মাঘৰ বিহুত পিঠা আৰু দৈ চিৰা যেনেকৈ দিয়ে, ইয়াত আকৌ আপোনাৰ হোলীৰ দিনা, মানে ক'লোঁ ন আপোনালোকক, যেনেকৈ জুইৰ ওচৰত চবেই ৰখি আছে, এয়া জুই ফুৱাই আছে বুলি ক'ব লাগিব গৰমত। এয়া আকৌ ইয়াত লাড়ু নাৰিকল ইয়াত এনেকৈ দিয়ে, মানে এয়া প্ৰসাদ বুলি ক'ব লাগিব। আৰু এয়া আমাৰ খুৰাই সেয়া নাৰিকল কাটি আছে আৰু এজন খুৰাই সেয়া দি আছে, মানে লাড়ুবোৰ সকলোকে দি আছে। আৰু মই আকৌ লাড়ুকেইটা দেখি ৰখিব নোৱাৰিলোঁ, ভাবিলোঁ ময়ো এটা খাই লওঁ। এটা মানে মই বাৰু বহুত খালোঁ, কিন্তু আপোনালোকে এটা বুলি কৈছোঁ। আৰু এতিয়া ব্লগটোতো আপোনালোকে এটা খুৱাই দেখিছে, কিন্তু মই বহুত খালোঁ লাড়ু। মিঠাবোৰ ইমান খোৱাটো ভাল নহয় বাৰু, কিন্তু তথাপিও ভাল লাগিছে যে সেইকাৰণে খাইছোঁ। এজন আকৌ মোৰ চবতকৈ সৰু খুৰা, এজনে আকৌ মোৰ হোলী লগাই দিছে। মোৰ হাতত হোলী নাই কাৰণে মোৰ গালৰ পৰাই অলপ হোলী লয়, মানে মোক খুৰাৰ গালত হোলী লগাই হেপী হোলী বুলি খুৰাক উইচ কৰিলোঁ। আৰু এই খুৰাই দেখুৱাই আছে লাড়ু, মানে লাড়ুবিলাক খাই আছে যে সেই দেখুৱাই আছে। আৰু এইটো আকৌ মোৰ খুৰা পিতেক, মানে মই অথনি যে কৈছিলোঁ যে খুৰাই লাড়ু বিলাই আছে বুলি, খুৰাজনৰ পিতেক হয়। আৰু এয়া দেখিছেনে, মাজত জুইকুৰা জ্বলাই চাৰিও চাইডে মানুহ ৰখি পিনে জুই ফুৱাই আছে। আৰু মানে গৰমত, কিন্তু এই গৰম দিনত হোলী টাইমত গম পাই নহয় কিমান গৰম, সেই গৰমতো মানে ইয়াত জুই ফুৱাই আছে। মানে এইটো ক'ব লাগিব, ইয়াৰ এইটো পৰম্পৰা হয়। আৰু মোক আকৌ ইয়াৰে ছাৰ এজনে চুইটৰ পেকেট এটা গিফ্ট দিলে, মানে হোলী বুলি। আৰু এফালে আকৌ ছাৰ এজনে মোক হোলী লগাই দিছে, মানে হেপী হোলী বুলি উইচ কৰিছে। আৰু ময়ো ছাৰক হোলী অকণ লগাই ছাৰৰ কপালত ফুল এটা লগাই হেপী হোলী বুলি ছাৰকো উইচ কৰি দিলোঁ। আৰু এইপিনে মোৰ এজন ভিনদেউৱে আপোনালোকক সকলোকে হাই বুলি কৈছে, মানে হেপী হোলী বুলি উইচ কৰিছে। আৰু এজনো হৈছে মোৰ দাদা, মানে আমি ইয়াত গোটেইখিনি পৰিয়ালৰ মানুহে গোট খাই আছোঁ, মানে আছোঁ আমি হায়দৰাবাদত। আপোনাক কৈছোঁ নহয় লোকেশ্যনটো। কেনেকৈনো ইয়াত হোলী উদযাপন কৰে তাৰে অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি কিবা ভুল হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। বাৰু আজিলৈ এৰিছোঁ, আৰু এটা নতুন ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম। আৰু এটা কথা, যদি ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।